মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম হে আকাশ এজাক বৰষুণৰ প্ৰয়োজন। হে আকাশ এজাক বৰষুণৰ প্ৰয়োজন। ৰিমঝিম নহয় কিন্তু দবা পিতা বৰষুণ। সেই বৰষুণ যাকে ধুই নিয়ে যেন তেজৰ চেকাব। বহুতৰ মৃত্যুৰ কথা শুনিছোঁ, কিন্তু এনে মৃত্যু নাই, শুনা নাই কাহানি। তোমালোক নিষ্পাপ আছিলা, তোমালোক ফুলৰ পাহিৰ দৰে কোমল আছিলা, কিন্তু পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ঠ শিক্ষিত বুলি ভবা মানৱ জাতিৰ মাজতো আছে যে বিশ্বাসঘাতকতাৰে ভৰা বৰ্বৰতা আৰু বিকৃত মানসিকতাৰ লোক। সিহঁতৰ বৰ্বৰতাত নিস্তব্ধ চৌদিশ, সিহঁতৰ নিৰ্দয়তাত নামি আহিছে অমানিশাৰ এন্ধাৰ। সৰি পৰিছে আই মাতৃৰ বুকুৰ পৰা তপত হুমুনিয়া, তেজৰ চেকুৰা হৈ। তোমালোকৰ প্ৰত্যেকটো আৰ্তনাদ, প্ৰত্যেকটো চিঞৰে আমাৰ বুকু হেলে বিন্ধা দি বিন্ধি চিৰিলা চিৰিলি কৰি পেলাইছে। আমি জানো পাৰোঁ তোমালোকক বিদায় দিবলৈ? তোমালোকক বিদায় দিয়াৰ সাহস জানো আমাৰ আছে? তোমালোক আমাৰ লগতেই থাকিবা, মানৱতাহীন নিৰ্লজ্জ মানৱৰ চৰম নিষ্ঠুৰতাৰ স্মৃতি হৈ, কৰুণতাৰে ভৰা বাহিৰ সুৰ হৈ, আমাৰ দেহৰ প্ৰতি টোপাল কেঁচা তেজৰ কোষে কোষে, শিৰে শিৰে। সেইবাবেই মই মাথো আকাশক অনুৰোধ কৰিছোঁ, হে আকাশ এজাক বৰষুণৰ প্ৰয়োজন মোক। ৰিমঝিম নহয় দবা পিটা বৰষুণ। সেই বৰষুণে উটুৱাই নিয়ক হিংসুক মানৱৰ বৰ্বৰতাবোৰ, বিকৃত মুখৰ ৰংবোৰ, অহংকাৰী মনৰ কুটিলতাবোৰ। মই সকলোকে তিতিব দিম আকাশৰ এজাক দবা পিটা বৰষুণ। নিজকে তিতিবলৈ দিয়ক, নিৰ্দয়তা কৃত্ৰিমতাবোৰ উটি যাবলৈ দিয়ক। অনুগ্ৰহ কৰি তিতি দিয়ক, স্বাৰ্থপৰ মনৰ কুলসতাবোৰ উটুৱাই নিব পৰাকৈ। হে আকাশ এজাক বৰষুণৰ প্ৰয়োজন। ৰিমঝিম নহয় কিন্তু দবা পিতা বৰষুণ। সেই বৰষুণে ধুই নিয়ে যেন হিংসুক মনৰ মানৱৰ বৰ্বৰতাবোৰ, নিষ্পাপ তেজৰ চেকাবোৰ। ধন্যবাদ।